নমস্কাৰ আমাৰ ইউটিউব চেনেল উপবেদলৈ মই চিকিৎসক মানস গগৈ আপোনালোক সকলোকে আদৰণি জনাইছো। আজি প্ৰায় 3 মাহৰ পিছত চুলি কাটিলো, তাকে চাই আছিলো, অলপ বেছিকৈ কাটি দিলো নেকি। বাৰু যি কি নহওক, আজি আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে ষ্ট্ৰেছ, এনজাইটি আৰু ডিপ্ৰেছন মেনেজমেণ্ট টেকনিক মেডিটেশ্যন। য়েছ, দ্য বৰিং মেডিটেশ্যন, যাক অসমীয়াত আমি ধ্যান বুলি কওঁ। আমাৰ 98% মানুহে মেডিটেশ্যন বুলিলে আমনি পায়। আপোনালোকে বহুতেই চাগে আমাৰ এই ভিডিঅ'টো স্কিপ কৰিবলৈ যা যোগাৰ চলাইছে, কিন্তু ৰ'ব, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাওক, কাৰণ আজি আমি এনে এটা মেডিটেশ্যন টেকনিকৰ বিষয়ে আলোচনা কৰিম যিটো টেকনিক একেবাৰে বৰিং নহয়। এই টেকনিকটো একেবাৰে সহজ আৰু আমোদজনক। মেডিটেশ্যন কৰাৰ এটা পদ্ধতি মই আপোনালোকক দেখাওঁ। যিসকলে মেডিটেশ্যন নকৰে অথবা কৰিবলৈ ইচ্ছা নকৰে, তেওঁলোকৰ মনত এই টেকনিকটোৱে এখন পিকচাৰ সোমাই থাকে, যাৰ কাৰণে আমাৰ কোনেও মেডিটেশ্যন কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰোঁ। গতিকে আহকচোন চাওঁ আমাৰ সকলোৰে মনত সোমাই থকা সেই কাল্পনিক মেডিটেশ্যনৰ পুৰণি টেকনিকটো। মেডিটেশ্যন বা ধ্যান কৰি থাকোঁতে এনেকুৱা ধৰণৰ কিছুমান চিন্তা আমাৰ মনত আহি থাকে, যাৰ কাৰণে আমি মেডিটেশ্যন কৰাত অসুবিধা হয় আৰু মেডিটেশ্যনত কনচেনট্ৰেট কৰিব নোৱাৰোঁ। এনেকৈ বাৰে বাৰে চেষ্টা কৰিও যেতিয়া আমি মেডিটেশ্যন বা ধ্যানত কনচেনট্ৰেট কৰিব নোৱাৰোঁ, তেতিয়া শেষত আমি মেডিটেশ্যন কৰিবলৈকে বাদ দিওঁ আৰু ইয়াৰ নাম শুনিলেই পিছলৈ হাত জাপ মাৰোঁ। বৰ্তমান আমাক বিভিন্নজনে শিকাই থকা ধ্যানৰ টেকনিকবিলাক বিভিন্ন ব্ৰেণ্ডৰ চাবোনৰ এডভাৰটাইজৰ নিচিনা হৈছেগৈ। প্ৰত্যেকৰে মেডিটেশ্যনৰ টেকনিকবিলাক বেলেগ বেলেগ হয়। বহুতে মেডিটেশ্যনৰ ব্ৰেণ্ড বনাই বৰ্তমান বজাৰত বিক্ৰী কৰিবলৈ চেষ্টা কৰিছে। ফলত মেডিটেশ্যন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাজনেও এক চক্ৰবেহুৰ মাজত সোমাই পৰে আৰু শেষত মেডিটেশ্যনৰ নাম শুনিবই নিবিচাৰে। গতিকে মই আপোনালোকক এই ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ কৰিলোঁ, যাতে প্ৰকৃত মেডিটেশ্যন কি বুজিব পাৰে আৰু মেডিটেশ্যনৰ একেবাৰে ইজি টেকনিকটো জানিব পাৰে। মই এটা প্ৰশ্ন প্ৰথমতে আপোনালোকক সুধিব বিচাৰিছোঁ, মেডিটেশ্যনৰ অসমীয়া মিনিং কি? মেডিটেশ্যনৰ অসমীয়া প্ৰতিশব্দ বা মিনিং হৈছে ধ্যান। গতিকে আমি ধ্যান কৰিব লাগে নে ধ্যান দিব লাগে? ধৰি লওক আপুনি কিবা এটা কাম নতুনকৈ আৰম্ভ কৰিছে। এই কামটোত আপুনি সফলতা পাবলৈ হ'লে আপুনি কামটোত ধ্যান দিব লাগিব, তেতিয়াহে সফলতা পাব। গতিকে আপোনালোকে নিজেই এবাৰ ভাবিছোঁ, মেডিটেশ্যন কৰিবলৈ বা ধ্যান কৰিবলৈ হ'লে প্ৰথমে আপুনি ধ্যান দিবলৈ শিকিব লাগিব। মেডিটেশ্যন বা ধ্যান প্ৰকৃততে কি? ধ্যান অথবা মেডিটেশ্যনৰ প্ৰকৃত অৰ্থ হৈছে আপোনাৰ দেহত কি হৈ আছে তাক আপুনি নিজে জানিবলৈ চেষ্টা কৰা, অথবা আপোনাৰ দেহটোৰ ওপৰত ধ্যান দিয়া। সেইকাৰণে বেদতো কৈছে যে আমি আমাৰ দেহটোক আৰু আমাৰ মনক জানিবলৈ চেষ্টা কৰিব লাগে। আপুনি যিদিনাই আপোনাৰ দেহটোক জানিব পাৰিব বা বুজিব পাৰিব, সেইদিনাই আপুনি ইউনিভাৰ্চৰ বা বিশ্বব্ৰহ্মাণ্ডৰ অৰ্থ বুজিব পাৰিব। ইউনিভাৰ্চৰ অৰ্থ হৈছে দ্য চাউণ্ড অফ চাইলেন্স। এতিয়া কথা হ'ল, চাউণ্ড অফ চাইলেন্স কি? মই এই কাঁহৰ বাতিটো বজালোঁ, আপোনালোকে শুনিলে কাঁহৰ বাতিটো বজোৱাৰ শব্দটো কেনেকৈ লাহে লাহে নোহোৱা হৈ গ'ল, যিটো শব্দক আমি কাঁহ পৰি জিন যোৱা বুলি কওঁ। প্ৰথমে মই দেখুওৱাৰ ধৰণে ধ্যান কৰিবলৈ 98% লোকেই নোৱাৰে। এইদৰে ধ্যান কৰোঁতে আপুনি মনত আহি থকা বিভিন্ন ভাৱবোৰ আৰু বাজি থকা ওংকাৰ শব্দ আৰু বাহিৰৰ পৰা আহি থকা শব্দবোৰৰ বাবে আপুনি ধ্যানত ধ্যান দিব নোৱাৰে। সেইকাৰণে পুৰণি কালত ঋষিমুনিসকলে নিৰ্জন ঠাইত ধ্যান কৰিছিল। গতিকে আহকচোন ধ্যানৰ বাবে এটা ইজি টেকনিক এপ্লাই কৰোঁ। এই ইজি টেকনিকটোত আপুনি পদ্মাসনত বহিয়েই ধ্যান কৰিব লাগিব বুলি কোনো কথা নাই। এই টেকনিকত আপুনি ধ্যান শুইও কৰিব পাৰে বা বহিও কৰিব পাৰে। আপুনি যি পজিশ্যনত একেবাৰে ৰিলেক্স হয় সেই পজিশ্যনতে কৰিব পাৰে। খালি এটা কথা মনত ৰাখিব, আপুনি যদি মাটিত বহি ধ্যান কৰে তেতিয়া আপোনাৰ ৰাজহাড়ডাল সদায় চিধা ৰাখিব, অৰ্থাৎ আপোনাৰ ৰাজহাড়ডাল এডাল আৰু আপুনি বহি আছে এনেকৈ, এই এনেকুৱা এটা পজিশ্যনত আপুনি একদম পূৰা চিধাকৈ থাকিব, যাতে ৰাজহাড়ডাল আপোনাৰ কেতিয়াও এনেকৈ বেকা হৈ নাযায়।
এতিয়া আহকচোন আমি এই ইজি টেকনিকটো কেনেকৈ কৰে এবাৰ শিকোঁ। এতিয়া মই বহি আছোঁ আৰু এইটো পজিশ্যনতে মই কমফৰ্টেবল হৈ আছোঁ, গতিকে মই এইটো পজিশ্যনতে আপোনালোকক কৰিবলৈ শিকাইছোঁ। আপোনালোকে খালি শুইও কৰিব পাৰে এনেকৈ, আৰু মাটিত বহিও কৰিব পাৰে, বা এনেকৈ মোৰ নিচিনাকৈ চকীত বহিও কৰিব পাৰে। প্ৰথম অৱস্থাত আমি কমফৰ্টেবল হৈ বহি ল'লোঁ, তাৰপিছত চকুকেইটা মুদি দীঘলকৈ লাহে লাহে উশাহটো দীঘলকৈ টানিলোঁ আৰু উশাহটো দীঘলকৈ এৰি দিব লাগিব। এনেকৈ উশাহটো দীঘলকৈ টানোতে আৰু এৰোতে আমি আমাৰ ধ্যান উশাহ নিশাহত দিব লাগিব। অৰ্থাৎ আপোনালোকৰ এনেকুৱা লাগিব উশাহটো, যদি আপোনালোকে উশাহ টানোতে আৰু উশাহ এৰোতে ধ্যান দিয়ে, এনেকুৱা লাগিব উশাহ টানোতে আপোনালোকৰ এনেকুৱা লাগিব যেন উশাহটো আপোনালোকৰ পেটৰ একদম নাভি তললৈকে গুচি গৈছে, এনেকুৱা এটা অনুভৱ হ'ব। ঠিক তেনেকৈ উশাহটো এৰি দিওঁতে যেন দেহৰ পৰা সকলোখিনি বায়ু আপুনি উলিয়াই দিছে, তেনেকুৱা নিচিনা অনুভৱ হ'ব। এনেকৈ আপুনি ৩-৪ দিন সদায় 30 মিনিটৰ পৰা 40 মিনিট সময় কৰি চাওক, দেখিব আপুনি আপোনাৰ দেহত কিছু চেঞ্জ অনুভৱ কৰিব। 10 দিনৰ পৰা 15 দিনৰ ভিতৰত আপোনালোকৰ মনত ধ্যানত থকা সময়ত কোনো চিন্তা বা বাহিৰা শব্দই আমনি নকৰা হ'ব। 15 দিনৰ পিছৰ পৰা আপুনি আপোনাৰ নিজৰ হৃদপিণ্ডৰ শব্দ অৰ্থাৎ হাৰ্টবিট আৰু পালছৰ শব্দ শুনিবলৈ পাব, আৰু শেষত আপোনাৰ ৰাজহাড়ৰ তলৰ পৰা অৰ্থাৎ কঁকালৰ তলৰ পৰা এক তৰংগৰ অনুভূতি লাভ কৰিব। অৰ্থাৎ সেই চাউণ্ড অফ চাইলেন্সৰ যিটো তৰংগ, মই যিটো আপোনালোকক শুনাইছিলোঁ, নাইকিয়া যিটো চাউণ্ড শেষত লাষ্টত একেবাৰে নাইকিয়া হৈ গৈছিলে, সেই চাউণ্ডটো আপোনালোকৰ কঁকালৰ তলৰ পৰা ওপৰলৈ উঠি অহা নিচিনা লাগিব। আপুনি যদি মই শিকোৱা এই সহজ পদ্ধতিটো সদায় কৰে, তেন্তে আপুনি বহুত বেমাৰৰ পৰা হাত সাৰি থাকিব। প্ৰথমতে এই পদ্ধতিৰে ধ্যান আৰম্ভ কৰাৰ 5-6 দিনৰ ভিতৰত আপোনাৰ এনজাইটি, ষ্ট্ৰেছ আৰু ডিপ্ৰেশ্যন নোহোৱা হ'ব। 2 নম্বৰতে আপুনি যদি নিদ্ৰাহীনতাৰ ৰোগত ভুগি আছে, অৰ্থাৎ বা আপোনাৰ কোনো কাৰণত যদি টোপনি ভালকৈ নহয় বা টোপনি মাজত ভাগি যায়, তেনেকুৱা যদি অসুবিধা আছে, তেতিয়া আপুনি বিচনাত শোৱাৰ আগে আগে আধা ঘণ্টা সময় যদি এই ধৰণে মেডিটেশ্যন কৰে বা এনেকুৱা ধৰণে ধ্যান কৰে, তেতিয়া আপোনাৰ নিদ্ৰাহীনতাৰ যিটো অসুবিধা এইটোও নাইকিয়া হ'ব। তৃতীয়তে, যিসকল লোকে আস্থামা বা হাঁপানি ৰোগত ভুগি আছে, তেওঁলোকে যদি এই ধ্যানটো কণ্টিনিউ 2 মাহ বা 3 মাহ কৰে, তেতিয়া তেওঁলোকৰ এই আস্থামা বা হাঁপানিৰ প্ৰব্লেম সম্পূৰ্ণৰূপে নিৰাময় হ'ব। আৰু চতুৰ্থতে, আপোনালোকৰ যদি হাই ব্লাড প্ৰেছাৰ বা ডায়েবেটিছৰ প্ৰব্লেম আছে, তেতিয়া আপোনালোকক হাই ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছ কণ্ট্ৰল কৰি ৰখাত বহুত পৰিমাণে সহায় কৰিব। যদি পঢ়ি থকা ল'ৰা ছোৱালীয়ে এই মেডিটেশ্যনটো কৰে, তেন্তে তেওঁলোকৰ কনচেনট্ৰেশ্যন পাৱাৰ বহুত বৃদ্ধি পাব। আপোনালোকৰ যদি এই নতুনকৈ শিকোৱা ধ্যান কৰা পদ্ধতিটোৰ ওপৰত কিবা কনফিউজন থাকে বা আছে, তেন্তে আপোনালোকে আমাক মেছেজ কৰি জানি ল'ব পাৰিব, আৰু আপোনালোকৰ কনফিউজনখিনি দূৰ কৰিবলৈ আমি যিমান পাৰোঁ সিমান চেষ্টা কৰিম। আৰু আপোনালোক যদি গুৱাহাটীৰ বাসিন্দা, তেন্তে আপোনালোকে আমাৰ বেলতলাত থকা চেণ্টাৰত আহিও শিকিব পাৰিব। আজিলৈ আহোঁ, খুব সোনকালে এটা নতুন বিষয় লৈ আকৌ আপোনালোকৰ মাজলৈ আমি আহিম। উইচ ইউ এ হেল্থি লাইফ। জয় আই অসম, জয়টো ভাৰত। ধন্যবাদ।